তো আমি ভাত চাত খাই একদম ৰেডি হৈ পেলাই অলপমান শুই গৈছিলোঁ। ভাত চাত খাই পেলাই অলপমান ভাগৰ লাগি আছিল এনে। তো এতিয়া ভাটিবেলা 4:30মান বাজিছে। এতিয়া মানে অলপমান ওলাই যাব ওলাইছোঁ। লং পেণ্ট চপেণ্ট গাঁৱৰ ভিতৰত যাম আৰু চশমা জোকিয়া ল'ব লাগে তই কি হ'ব। তই এই আমি আহি আছোঁ। অঁ দূৰত নাযাওঁ। চাইকেল লৈ যাবি? নালাগে ভেজাল হ'ব আৰু। তো ময়ো যাম। তো শংকুৰে যাব আমাৰ লগত। তো শংকুৰে যাব আৰু মই যাম আৰু অংকুৰ যাব। তিনিওটা আমি অলপমান গাঁওখন ফুৰিম। কেনেকুৱা আপোনালোকক দেখাই আছোঁ গাঁওখনৰ সেইবোৰ দৃশ্যবোৰ। কাৰণ মই ইফালে এইফালে গম পালোঁ যে আমাৰ সিপানৰ মানে বহুতে গৰম। আমাৰ সিফালে মানে বহুতে গৰম। ইফালে মই বাৰান্দাত ফেন নোহোৱাকৈ বহি আছোঁ বাৰান্দাত। তথাপি আৰু আমাৰ সিফালে ঘৰৰ ভিতৰত ফেন চলাই বহিব নোৱাৰে। তো আমি কোনফালে যাম? তো আমি ইফালে যাম। আপোনালোককো লৈ যাম লগত। বঢ়িয়া জাগা কিন্তু ৱাও। তো ঘৰ চৰবোৰ চাওক আপোনালোকে পূৰা গাঁৱলীয়া পৰিৱেশ। আহা নেৰে কি গাড়ী গাড়ী গাড়ী। তো আপোনাৰ ঘৰবোৰ চাওক পূৰা গাঁৱলীয়া পৰিৱেশ আৰু ইয়াতে পূৰা বাঁহৰ বেৰা আৰু আমাৰ সিপানে কি পূৰা ৱাল চোৱাল আৰু এইবোৰ। তো ইয়াতে এখন আশ্ৰম আছে এৰাবাৰী শংকৰ শান্তি আশ্ৰম। তো এইখন ব্ৰইলাৰৰ ফাৰ্ম। ঘৰৰ অলপমান আগত আহি পেলাই কিন্তু ব্ৰইলাৰ এটাও নাই। ফাৰ্ম এতিয়া বঢ়িয়াকৈ ধুনীয়াকৈ ফুৰিব যাই আছোঁ। আপোনালোকক লৈ আছোঁ গাঁৱৰ দৃশ্য দেখাই আছোঁ যেতিয়া। তো আপোনালোকে দেখি আছে গোটেই এইফালে এটা পুখুৰী আৰু এইফালে গোটেই খেতি পথাৰ। আমি গৈ আছোঁ ৰাস্তাৰে। তো ইপানে আপোনালোকে এটা ভিউ চাওক। ইপানেও খেতি পথাৰ। ইয়াকতো বাদ দিয়ক। ইপানেও খেতি পথাৰ আৰু এইটো মাজেৰে ৰাস্তা আৰু মাজত মই আৰু ইপানে এখন আশ্ৰম আছে নেকি না কি? নহয় এখন মন্দিৰ। তো ইপানে এটা মন্দিৰ আছে আঙুলি বাৰু দেখাব নাপায়। তো এটা মানে কি মজা ঠাই। ইপানেও খেতি পথাৰ ইপানেও খেতি পথাৰ মাজেৰে এইটো ৰাস্তা আৰু আগতেতো মন্দিৰ আৰু এইটো ফৌ। এইটো অংকুৰহঁতৰ কুকুৰ হয়। ঐ ফৌ হাই কৰি দি ফৌ। তো অলপমান খেতি পথাৰৰ মাজত যাওঁ। মাজত যাই পেলাই ফিলটো লওঁ আৰু আমাৰ খেতি পথাৰৰ। আহ মানে মই যে ইহঁতৰ গাঁওখনত আছোঁ। গাঁওখনৰ নাম হয় মুৰহান্নি ন। তো ইয়াৰে যেতিয়া খেতিবোৰ মানে ধান লাগিছিলে বোলে ইয়াৰে ককা খুৰা এজনে ক'লে মানে। তো ধান লাগিছিলে কিন্তু বান্দৰ আহে ন বহুততে। তো বান্দৰ আহি পেলাই মানে খেতিবোৰ ধান চানবোৰ খাই পেলাই গুচি যায়। তো এইবাৰে মানুহ অলপমান প্ৰব্লেম হয় নোহোৱা নহয়। মানে ধানবোৰ হয় আৰু বান্দৰে খাই গুচি যায় হোৱা ধানবোৰ। তাতে অলপমান প্ৰব্লেম হৈ যায় বাৰু। তথাপিও কি হ'ব খেতিটো কৰিব এৰিব নোৱাৰে। খেতিটো কৰিব লাগিবই। আৰু প্ৰব্লেম নাই। তো আমি মানে আহি এটা মন্দিৰ পালোঁ। মন্দিৰটোত শিৱ মন্দিৰ ন শিৱ মন্দিৰ মানে দুপিনে আপোনালোক যে দেখাইছিলোঁ তেতিয়া আগৰ পৰা। তো এতিয়া মন্দিৰটো এইপানে গণেশৰ মূৰ্তি আছে। এইটো শিৱ মন্দিৰ। মন্দিৰটোৰ লগতে এটা পুখুৰী আছে। তো এই পুখুৰীটো মাছ চাছ আছে নেকি ইয়াতে? তো এইটো পুখুৰীটো ইয়াৰে প্লেচবোৰ সঁচাই একদম বহুত ধুনীয়া প্লেচ হয়। এই বহুত ভাল লাগিছে। তো তই কচোন আহি কেনে ৰাখছি বঢ়িয়া লাগছে ন। আমাৰ সিপানেও অলপমান এনেকুৱা প্লেচ হ'লে আমাৰ অলপমান চিল কৰিব পাৰোঁ। আমাৰ আছে কাষতে ব্ৰহ্মপুত্ৰ আছে। ব্ৰহ্মপুত্ৰৰ কাষত একদম আপোনাৰ ফাৰ্ষ্ট ভিডিঅ' আপোনালোকে চাইছে একদম শান্তিৰ প্লেচ হয়। ব্ৰহ্মপুত্ৰৰ কাষত বহি থাকক। যদি কিবা প্ৰব্লেম আছে আপোনালোকৰ তো পূৰা ষ্ট্ৰেছ দূৰ হৈ যাব। তো এইবোৰ প্লেচো এনেকুৱা যিবোৰ কিবা আপোনাৰ ষ্ট্ৰেছ থাকে কিবা প্ৰব্লেম থাকে চব আগতে আহক মাইণ্ডটো ফ্ৰেছ কৰক অলপমান বতাহ আহক ভাল লাগিব আপোনালোকৰ। फील कैसा है? फील एकदम मज़ेदार है क्योंकि हम बता रहे हैं जो हमारे साइड में ऐसा जगह मिलता नहीं है हमें खास करके। और इधर ऐसा फील है कि इधर भी खेत है और बीच में रास्ता है और आगे मंदिर है। तो मतलब ऐसा लगता है मतलब पूरा नेचर के अंदर हम घुस गए हैं। ऐसा फील होता है हमारा। तो मुझे बहुत पसंद है ऐसी जगह। मैं ऐसे भी नेचर लवर हूँ
तो मुझे बहुत पसंद है ऐसी जगह और तो भाई মানে আমি মন্দিৰৰ পৰা মানে অলপ টাইম যাতে বহিলোঁ তাৰপিছত মানে ঘৰলৈ যাই আছোঁ আৰু হয় আছিল না আহি আহি মানে ঘৰে পালোঁ এইটো অংকুৰহঁতৰ জেগা নিজৰ ঘৰ নিজৰ ঘৰ নিজৰেতো ঘৰ থাকে না অংকুৰহঁতৰ ঘৰটো এইটো থাকে জেগা আছে কিন্তু বঢ়িয়া আৰু ইয়াতে এটা ভাল যে এইটো জিঅ' টাৱাৰটো ইয়াতে পূৰা নেট বঢ়িয়া ফাষ্ট পায় আৰু ইহঁতৰ বাউণ্ডাৰীটো বঢ়িয়া ধুনীয়া কিন্তু এতিয়া মানে বেট বলো খেলিব পাৰি পিচ টাইপ বনাই লৈ পেলাই পাওঁ নাইচ জেগা বঢ়িয়া জেগা তো বৰ্তমান আমি নামঘৰলৈ যাবৰ কাৰণে ৰেডি হৈ লৈছোঁ অংকুৰে খোল লৈ লৈছে ধুনীয়াকৈ চ' অংকুৰ মই আৰু অংকুৰ বৰ্তমান আমি নামঘৰলৈ যাম তো বলক তো এইটোৱে হয় অংকুৰে য'ত মানে খোলৰ ক্লাছ কৰিব আহে মানে নামঘৰটো এইটোৱে নামঘৰটো ইয়াতে সেৱা কৰি পেলাই মই প্ৰৱেশ কৰোঁ তো প্ৰথমৰ পৰা দেখাত এনেকুৱা মানে এটা সিংহ মানে এটা এনেকুৱা পূৰা ইয়াতে ক্লাছ চলিয়ে আছে ক্লাছ মানে এতিয়া প্ৰেক্টিচ চলি আছে আজি যোনজন টিচাৰ হয় সেই টিচাৰজন বৰ্তমান আজি অহা নাই তো সেইকাৰণে ইহঁতে নিজে প্ৰেক্টিচ কৰি আছে তো এইটোৱে মানে নামঘৰটো এইখন থাপনাখন নামঘৰৰ এইটো কৃষ্ণগোসাঁইৰ নামঘৰ হয় এনেকুৱা দেখাত আৰু এইপানে এটা চৰাই মূৰ্তি এটা আছে তো এইটোৱে নামঘৰটো এইটোৱে আছিল বৰ ডাঙৰ আছে চাওক ইয়াতে চবে প্ৰেক্টিচ কৰি আছে মই অলপমান চাওঁ ট্ৰাই কৰি বজাই চাবৰ কাৰণে কেনেকৈ বজায় আপোনালোকে ভিডিঅ'টো চাই থাকক তো এইটো মই একদম খোললৈ গৈ গৈছোঁ সিফালে ছাইডত শংকৰ সিহঁতে এনিটাইম মোবাইলতে বুজি তো অলপমান মই বজাব ট্ৰাই কৰি আছোঁ তো ইয়াতে কথাটো এনেকুৱা যে চাওক মানে যোনটো আমাৰ অসমৰ কালচাৰ হয় তো সেইটো কালচাৰটো আমাৰ অসমৰ কালচাৰটো সংস্কৃতিটো মানে এইফালেহে পোৱা যায় মই এইফালে এইটো এক্সপিৰিয়েঞ্চ কৰিলোঁ যে যোনটো আমাৰ অসমীয়াৰ পৰিচয় সেইটো মই ইয়াতে আহি পেলাই পালোঁ যোনটো নামঘৰত এনেকুৱা খোল আমাৰ অসমীয়া পৰিচয়টো এইবোৰে হয় তো এইবোৰৰ পৰিচয়টো মই এইফালেহে আহি পেলাই পালোঁ তো এইফালে অহা এক্সপিৰিয়েঞ্চটো মোৰ বহুতে ধুনীয়া থাকিল তো আজিৰ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক মই আমাৰ অসমীয়া কালচাৰ অসমীয়া সংস্কৃতিৰ বিষয়ে দেখাব বিচাৰিলোঁ তো আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল লাগিলে আৰু কিবা কিবি অলপমান ভুল হৈ যাব পাৰে আপোনালোকে মোক ক্ষমা কৰি দিব তো নেক্সট ভিডিঅ' আহি আছে সোনকালে আৰু ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টো ভালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া বাই বাই লগ পাম আন এটি ভিডিঅ'ত বাই বাই